নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। মই আজি লৈ আহিছোঁ এটা নতুন ৰেচিপি। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বনাবলৈ লৈছোঁ কচু শাকৰ তৰকাৰী। আহকচোন কি লৈছোঁ মই চাই লওঁ। কচু তৰকাৰী বনাবৰ কাৰণে এয়া কচু ল'লোঁ মই ধুই পেলাই। তাৰপিছত এয়া শুকান জলকীয়া কেইটামান, বিলাহী কাটি ল'লোঁ আৰু মচুৰ দালি, তাৰপিছত নিমখ। এইখিনি মই কুকাৰত বহাই দিম এতিয়া 2টা চিটি মৰালৈকে। এইখিনি এয়া বইল কৰি ল'লোঁ মই। এয়া বইল কৰি লোৱাৰ পাছত এতিয়া মই এইখিনি তেল মাৰিম। তেল মাৰিবলৈ মই এতিয়া এয়া তেল অলপ দিলোঁ। এইখিনি গৰম হোৱাৰ পাছত এয়া মই দিলোঁ পাঁচফোৰণ কেইটামান, লগতে দিলোঁ এয়া কেঁচা জলকীয়া 2টামান আৰু পিঁয়াজ এয়া তেলত। এয়া অলপ লৰাই পেলাই মই এতিয়া দি দিম জিৰা আৰু ধনিয়া গুড়ি অলপ, আৰু লগতে দিম হালধি। জিৰা আৰু ধনিয়া গুড়ি, এতিয়া মই এই তৰকাৰীখিনি বইল কৰা দালিখিনি ঢালি দিম। দাইলখিনি এতিয়া অলপ উতল অহাৰ পাছত মই নমাই থ'ম। মোৰ কচু তৰকাৰী হৈ গ'ল, এতিয়া খাবৰ কাৰণে ৰেডি। কচু হৈ গ'ল, খাবৰ কাৰণে ৰেডি। এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত আৰু পৰিৱেশন কৰিব পৰা হ'ব। এতিয়া আমি পৰিৱেশন কৰিবলৈ ৰেডি হৈ গ'লোঁ। ৰঙালাও গুটিৰ চাটনি বনাবৰ কাৰণে মই অলপমান ইয়াতে অকণমান তেল দি ল'লোঁ, চিকেটমান। এতিয়া ৰঙালাও গুটিখিনি মই ইয়াতে ভাজিম। অলপ ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত গেছটো অফ কৰি দিলোঁ। ফুটিবলৈ লৈছে, এতিয়া এইখিনি নমাই দিলোঁ। আদা নহৰু ল'লোঁ, জলকীয়া ল'লোঁ আৰু বিলাহী এটা কাটি ল'লোঁ, পিঁয়াজ এটা সৰু চাইজ কাটি ল'লোঁ। তাৰপিছত মই ল'লোঁ নৰসিংহ আৰু এই বঙালী ধনিয়া কেইটামান। এতিয়া গোটেইখিনি দি পেলাই মই ইয়াতে মিক্সিটোতে এয়া পিচিম গোটেইখিনি। ৰেডি, পৰিৱেশন কৰিবলৈ ৰেডি হৈ গ'ল ৰঙালাও গুটি চাটনি। এতিয়া কচু তৰকাৰী আৰু আলু ভাজি গৰম গৰম ভাতৰ সৈতে পৰিৱেশন কৰোঁ। আহক। মোৰ ৰেচিপি দুটা চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।